তো হেল্ল' গাইছ, কি খবৰ? সকলোৰে নিশ্চয় ভাল। দাদা বেয়া চলিছে, ভগৱানৰ প্ৰাৰ্থনা কৰিছোঁ সকলোৰে ভাল। তো এইখিনিতে ঠাণ্ডা দিনৰ কুঁৱা আৰু মই উলিয়াওঁ চিগেটৰ ধোঁৱা। তো গাইছ মানে আজি এপিনে যাম বুলি ওলালোঁ, মানে তিয়ক যাম বুলি ওলালোঁ। তো তিয়কলৈ এটা কামত যাওঁ, মানে আপোনালোকক আজি ভাল এটা ছাৰপ্ৰাইজ দিম। ছাৰপ্ৰাইজটো কি আপোনালোকক পিছতে ক'ম। তো ভিডিঅ'টো কমেডি হ'ব, কমেডি নোহোৱাকৈ নাথাকে। কমেডি চেনেলত যদি কমেডি ভিডিঅ' নিদিওঁ তেনেহ'লে কি হ'ব? তো মানে এতিয়া ৰাতিপুৱা আহি গ'লোঁ, কুঁৱা এক দেখিছে নাই? তো ঠাণ্ডা দিনত কুঁৱা মাৰে, কিন্তু গৰম দিনত কিয় কুঁৱা মাৰিছে মই সেইটো পাত্তা পোৱা নাই। সেই ছাগলীকেইজনী খেদি ল'বলৈ আহিলোঁ। আপোনালোকে জানেই গৰু ছাগলী খেদা পাল বুলি, তো সেইকাৰণে আহি গ'লোঁ। তো এতিয়া মানে তিয়ক যাম 9টা 9:30 মানত। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। আজি ভিডিঅ' কৰি মজা হ'বলৈ গৈ আছে। তো সকলোৱে এনজয় কৰিব বুলি আশা থাকিল। এনজয়টো আপোনালোকে নকৰে, মই কৰিম ন। তেতিয়া বলক। তো গাইছ এইখিনিতে আনে ভুল এবাৰে কৰে, মই কিন্তু এবাৰ নহয় 3-4বাৰমান কৰোঁ। বহুত দিন লাইন মাৰি লওঁ। দেখবা আহি আছোঁ আজি। ঘৰত গৈ পাই লগ পাই আছো তো। কিবা শুনিছে জানো? নাই শুনা ন? তো গাইছ কালি যে কৈছিলোঁ মই এটা ছাৰপ্ৰাইজ দিম বুলি, আৰু ছাৰপ্ৰাইজটো হ'ল মই মানে চুলি কাটি আহিলোঁ। সেইটোকে আপোনালোকক কৈছোঁ ছাৰপ্ৰাইজ দিম বুলি। আৰু কালি গাইছ ভিডিঅ'টো ইমান দেখুৱাব নোৱাৰিলোঁ, কালি মোৰ অহা ৰাতি হৈ গ'ল। মানে কালি ৰাতি পাইছিলোঁ তিয়ক গৈছিলোঁ, আপোনালোকক মই কৈছোঁৱে তিয়ক যোৱা কথা। কেইটামান ক্লিপ লৈ আহিছোঁ, মানে আহি পোৱাহি মোৰ বহুত ৰাতি হৈ গ'ল। তো সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। আজি ভিডিঅ'টো বনাই দিছোঁ, আজি ভিডিঅ'টো কমপ্লিট কৰি দিম। সেইপিনে আহিছে গম পায়ে, মই ৰাতিপুৱা ভিডিঅ' বনাবলৈ আহিলে কি হয়, গৰু দিবলগীয়া হয়। তো সেয়া গৰু দিব আহিছোঁ। তো গাইছ কমেডি ভিডিঅ'ত যদি কমেডি নকৰে ভিডিঅ'টো চাই ভাল নালাগে। সেইকাৰণে এইখিনিতে 2021 পৰা 2023লৈকে মই 5জনী ছোৱালীৰ লগত চেনি খালোঁ, আৰু 2024ত আৰু 5জনীৰ লগত চেনি খাই 10জনী কৰি মই চেনি খোৱা এৰি দিম। তো গাইছ এতিয়া গৰুকেইটা খেদি লৈ আৰু দেখুৱাই আছোঁ। তো চাই থাকক, মানে চকুটো এইটো ফুলি গৈছে। কালি মানে ছোৱালীৰ লগত কাজিয়া লাগি ঘুচিয়াই দিলে, চকুটো ফুলি গ'ল। তো গাইছ নহয় আকৌ ধেমালি কৰিছোঁ, সেইটো চকুটো আচিনা হৈছে সেইকাৰণে ফুলি গ'ল। তো গাইছ এইখিনিতে নাৰিকলৰ পানীতকৈ যদি শুদ্ধ পানী আছে, সেয়াই হ'ল ল'ৰা মানুহৰ প্ৰেম। তো গাইছ মংগল গ্ৰহলৈ যাম বুলি ভাবি আছোঁ। কেলৈ বাৰু জানানে? ভগৱানে মংগলৰ সেইটো কাৰণে কয়, সেইকাৰণে মংগল গ্ৰহত যাম। তো গাইছ আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পালা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। নতুন এটা ভিডিঅ' নতুন এটা ভিডিঅ' প্ৰতিষ্ঠাটো জয়া অসম জয় হিন্দ বন্দে মাতৰম। নতুন এটা লগ পাই আছোঁ আজিলৈ পাই। তো লাভ ইউ গাইছ, থেংক ইউ ছ' মাছ।